এই মুহূৰ্তত আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টক লৈ জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ গুৰুত্বপূৰ্ণ খবৰ আৰম্ভ হৈছে অষ্টম পৰ্যায়ৰ ভাইভা মৌখিকৰ পৰীক্ষা ইতিমধ্যে দশম পৰ্যায়ৰ ভাইভা পৰীক্ষা সমাপ্ত হৈছে আৰু ইয়াৰ লগে লগে আৰম্ভ হৈছে অষ্টম উত্তীৰ্ণৰ বাবে ভাইভাৰ পৰীক্ষা আৰু ইয়াৰ বাবে কেনে ধৰণৰ ডকুমেন্টছ বিচাৰিছে কি আপোনালোকে লৈ যাব লাগিব সবিশেষ আপোনালোকক জনাই দিব বিচাৰিছো প্ৰথমে আপোনালোকৰ এডমিট কাৰ্ডখন 2 কপিকৈ লৈ যাব লগতে এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন 1 কপি নিলেই হ'ব এজ প্ৰুফ হিচাপে মেট্ৰিকৰ এডমিট কাৰ্ড নাইবা আপোনালোকৰ বাৰ্থ সাৰ্টিফিকেট দিব পাৰে আৰু মাৰ্কশিটৰ ক্ষেত্ৰত উল্লেখ কৰিছে যদি আপুনি হায়াৰ সেকেন্ডাৰী পাছ বা মেট্ৰিক পাছ তেন্তে ইয়াৰ সাৰ্টিফিকেট মাৰ্কশিট সমূহ দিলেই হ'ব যদি কেৱল আপুনি অষ্টম উত্তীৰ্ণ তেনেহলে অষ্টম উত্তীৰ্ণৰ সাৰ্টিফিকেট মাৰ্কশিট লৈ যাব এডিশনাল কোৱালিফিকেশন আছে যদি দিব পাৰিব লগতে কাষ্ট সাৰ্টিফিকেট দিব লাগিব যদি আপুনি এক্স সাৰ্ভিসমেন তেন্তে ইয়াৰ সাৰ্টিফিকেট আপুনি দিব লাগিব ফটো আইডি কাৰ্ড হিচাপে আপুনি পান কাৰ্ড ভোটাৰ কাৰ্ড ড্ৰাইভিং লাইসেন্স যিকোনো দিব পাৰে লগতে 2 কপিজ অফ সেলফ এটেস্টেড পাসপোৰ্ট সাইজ ফটোগ্ৰাফ বিচৰা হৈছে আৰু 2 কপিকৈ আন্ডাৰটেকিং আৰু সেলফ ডিক্লাৰেচন ফৰ্ম নিবলৈ নাপাহৰিব